ক্ৰিকেট খেলা প্ৰতিগৰাকী খেলুৱৈৰ সপোন থাকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজ দেশক প্ৰতিনিধিত্ব কৰা। আমি এই ভিডিঅ'টোত এনে 5গৰাকী ক্ৰিকেটাৰৰ কথা আলোচনা কৰিম যিকেইগৰাকী ক্ৰিকেটাৰৰ দুখনকৈ দেশৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰিকেট খেলাৰ সৌভাগ্য হৈছে। তেন্তে দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। কেপলাৰ ৱেছেলছ অষ্ট্ৰেলিয়া আৰু ছাউথ আফ্ৰিকাৰ হৈ দুয়োখন দেশক প্ৰতিনিধিত্ব কৰি দুয়োখন দেশৰ হৈ টেষ্টত 1000 ৰান কৰা প্ৰথম খেলুৱৈ। তেওঁ 1957 চনত আফ্ৰিকাত জন্মগ্ৰহণ কৰিছিল। তেওঁ 1982 চনৰ পৰা 1985 চনলৈ অষ্ট্ৰেলিয়া, 1991 চনৰ পৰা 1994 চনলৈ ছাউথ আফ্ৰিকাৰ হৈ খেলিছে। এড জয়ছ 2006 চনত ইংলেণ্ডৰ হৈ ODI ডেবিউ কৰিছিলে। তেওঁ ডাবলিন আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰা। 2006 পৰা 2007 চনলৈ তেওঁ ইংলেণ্ডৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশগ্ৰহণ কৰিছিলে। পিছৰ সময়ছোৱাত তেওঁ আয়াৰলেণ্ডৰ হৈ খেলি 2018 চনত তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ সামৰণি পেলায়। ডেভিড উইছে দক্ষিণ আফ্ৰিকাত জন্মগ্ৰহণ কৰা ডেভিড উইছে 2013 চনত দক্ষিণ আফ্ৰিকাৰ হৈ T20 ডেবিউ কৰিছিল। পৰৱৰ্তী পৰ্যায়ত তেওঁ দক্ষিণ আফ্ৰিকাৰ হৈ খেলিবলৈ এৰি নামিবিয়াৰ হৈ খেলিবলৈ লয়। বৰ্তমানেও তেওঁ নামিবিয়াৰ হৈ খেলি আছে। লুক ৰংকিয়ে নিউজিলেণ্ডত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ 2008 চনত অষ্ট্ৰেলিয়াৰ হৈ খেলি আৰম্ভ কৰে। পিছত তেওঁ নিউজিলেণ্ডৰ হৈ খেলিবলৈ লয়। 2017 চনত তেওঁ নিউজিলেণ্ডৰ হৈ অন্তিমখন খেলত অংশগ্ৰহণ কৰিছিল। ইয়ন মৰ্গান তেওঁ ডাবলিন আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰা। তেওঁৰ ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰিছিলে আয়াৰলেণ্ডৰ হৈ খেলি। তেওঁ আয়াৰলেণ্ডৰ হৈ 23খন ODIত অংশগ্ৰহণ কৰিছিল। 2009 পৰা 2022 তেওঁ ইংলেণ্ডৰ হৈ ইংলেণ্ডক প্ৰতিনিধিত্ব কৰি 2022 চনত তেওঁ অৱসৰ গ্ৰহণ কৰে। ইয়ন মৰ্গানৰ নেতৃত্বত ইংলেণ্ড ক্ৰিকেট দলে 2019 চনৰ এদিনীয়া বিশ্বকাপ জয় কৰে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দুখন দেশক প্ৰতিনিধিত্ব কৰি দুয়োখন দেশৰ হৈ এদিনীয়াত শতক অৰ্জন কৰা প্ৰথম খেলুৱৈ হ'ল ইয়ন মৰ্গান।